বন্ধুসকল, আজি আমাৰ গড়েশ্বৰ সমষ্টিত আমাৰ মুখ্য কাৰ্যালয় নিৰ্বাচনী মুখ্য কাৰ্যালয় আমি শুভ উন্মোচন কৰিছোঁ। এই শুভ উন্মোচন কাৰ্যসূচী সংগতি ৰাখি আজি আমাৰ বিভিন্ন দলৰ পৰা আমাৰ যোগদান কাৰ্যসূচী চলিছে। ইয়াত আছে আমাৰ মিছন 2020 পৰা আহিছে। এই মিছন 2020 পৰা মাননীয় আমাৰ গুণেশ্বৰ বড়ো ডাঙৰীয়া আৰু সুভাষ মজুমদাৰী আৰু পবিত্ৰ নাৰ্জাৰী তেখেতসকলৰ তিনিজন নেতৃত্বত কমেও আমি 150 সদস্য আমি পাবলৈ সক্ষম হৈছোঁ। আৰু তাৰ বাহিৰেও BPF দলৰ পৰাও কিছু সংখ্যক ব্যক্তিসকলে আমাৰ দলত যোগদান কৰিছে। হিচাপে আজিৰ দিনটোত আমি গৌৰৱ অনুভৱ কৰিছোঁ, যিহেতু আমাৰ নীতি আদৰ্শটো ভাল পাই তেখেতসকলে আমাৰ দলত যোগদান হৈছে। আৰু হিচাপে আজি BTC শাসনত যিটো প্ৰমোদ বড়ো ডাঙৰীয়া যি মানে চৰকাৰ চলিছে, ইয়াৰ মানে 1.5 মাহৰ ভিতৰতে যি উন্নতিৰ এটা দিশ আমি দেখা পাইছোঁ। আজি আমি গড়েশ্বৰ সমষ্টিত 1.5 মাহৰ ভিতৰত যি চৰকাৰ কৰাত আমিও মানে ৰাস্তা 16টা ৰাস্তা আমি পাবলৈ সক্ষম হৈছোঁ CC ব্লকৰ হিচাপে। সঁচাকৈ আমি শান্তি বা মানে শলাগ ল'ব লাগিব। প্ৰমোদ বড়ো ডাঙৰীয়াক আমি শান্তি পাইছোঁ। হিচাপে আজি মই ক'ব বিচাৰিছোঁ, যিটো মানে আমাৰ এলায়েন্স চৰকাৰ হিচাপে BTCত আছোঁ, 3টা মানে দল, যেনেকুৱা আমাৰ UPPL দল আৰু BJP আৰু GSP, এই 3টা দলক যোগ কৰি আমি 29 জন মানে নমিনেটেড 6জনটো লৈ 29 জন আমি MCLA হিচাপে চৰকাৰ গঠন কৰিব পাৰিছোঁ। তাৰে ভিতৰত আমাৰ গড়েশ্বৰত আমি কেণ্ডিডেট নাপালেও আমাৰ BJP দলৰ পৰা যিটো প্ৰাৰ্থী দিছে ভৱেশ কলিতা ডাঙৰীয়াক, তেখেতে মানে দ্বিতীয়বাৰৰ কাৰণে মানে প্ৰাৰ্থী পাবলৈ সক্ষম হৈছোঁ। ইয়াৰ যিটো 5টা বছৰত যিখিনি আমাৰ গড়েশ্বৰ সমষ্টিত যি কাম কাজ কৰিলে, যাতায়াতৰ পৰা অনুষ্ঠান প্ৰতিষ্ঠান যিখিনি কাম কৰিছে, সকলো ৰাইজে সন্তুষ্ট হৈছে। আৰু হিচাপে দলৰ ক্ষেত্ৰতো তেখেতে 26টা সমষ্টিৰ ভিতৰত যে তেখেতেও এজন মন্ত্ৰী পদবী পোৱাটো তেখেতৰ মানে সক্ৰিয়তাটো, তেখেতৰ যিটো মানে যি নেতাৰ মানে গুণ তেখেতৰ তাত আছে বুলি ক'ব লাগিব। তাৰ কাৰণে হয়তো নীতি নিয়ম আদৰ্শ মানি চলাৰ কাৰণে তেখেতে আকৌ দ্বিতীয়বাৰৰ কাৰণে টিকেট পাইছে। হিচাপে আজিৰ দিনটোত আমি এলায়েন্স হিচাপে BTC ৰিজনৰ পৰা 100% আমি ছাপোৰ্ট কৰিছোঁ আৰু 35,000তকৈ অধিক ভোট দি জয় কৰাৰ কাৰণে আমি প্ৰস্তুত হৈছোঁ। বৰ্তমানলৈ যিটো মানে 17 বছৰ শাসনত থাকি এই 10টা বছৰত দলংখন বনাব নোৱাৰা BPF দলে তেখেতসকলে লুটি পুটি লৈ যায়। এই দলংখন নিৰ্মাণ কৰাৰ কাৰণে মাত্ৰ 8 কোটি টকাৰ ভিতৰত 4 কোটি 10 লাখ টকাহে ৰৈ গৈছিল। এতিয়া এই দলংখন বনাব গ'লে 11 কোটি টকা লাগে। এই 11 কোটি টকাটো প্ৰগ্ৰেছ কৰাৰ কাৰণে আমি ফাইল মভ কৰাৰ কাৰণে আপ্ৰাণ চেষ্টা কৰিছিলোঁ, কিন্তু গভৰ্ণমেণ্টে ইয়াৰ ভিতৰত যিটো মানে নাবাৰ্ডৰ স্কিম আছিলে হিচাপে ছাপোৰ্ট কৰা নাই গভৰ্ণমেণ্টে। যিহেতু 10টা বছৰ হ'ল ইয়াত প্ৰশ্নবোধক মানে কিবা আহিছে, তাৰ কাৰণে আজি আঁচনিটো সেইটো অলপ মানে আমাৰ প্ৰেক্টিকেলি অসুবিধা হৈছে। তাৰ কাৰণে আমি নেক্সট বাৰ ছেশ্যনত সেই দলংখন নিৰ্মাণ কৰাৰ কাৰ্যসূচী আগবাঢ়িম বুলি আমি কথা দিছোঁ। ৰাইজৰ মাজত আমি যিখিনি ক'ব লাগে সেইখিনি কথাটো আমি, যিহেতু আমি নতুনকৈ মাত্ৰ 1.5 মাহে হৈছে চৰকাৰ গঠন কৰা, এই দলংখন কৰাই উঠাটো সহজ কথা নহয়। আমি যিহেতু ইয়াত প্ৰজেক্টটো উঠাব লাগিব, ইষ্টিমেট তৈয়াৰ কৰিব লাগিব, তাৰ কাৰণে আহি থকা দিনত আমি এই দলংখন মানে প্ৰস্তুত কৰি তুলিম সম্পূৰ্ণৰূপে।
স্যার আপনার আপনি কিবা সমস্যা হিচাপেতো আমাৰ যাতায়াতৰ সমস্যাই বেছি গাঁও চুবুৰীবিলাকত যিখিনি ৰাস্তা আছে সেইখিনিতো বহুত মানে জৰাজীৰ্ণ আছে হিচাপে আমি যি কাম কৰে মানে ৰাস্তাৰ ক্ষেত্ৰত আমি CC ব্লকৰ ৰাস্তা কৰাৰ এটা পলিচি আছে আমাৰ কাৰ্যপন্থা আমি লৈছোঁ তাৰ কাৰণে এতিয়া বৰ্তমান আমি 16টা ৰাস্তা পাবলৈ সক্ষম হৈছোঁ CC ব্লকত গড়েশ্বৰ ভোকেশ্যনেল ট্ৰেইনিং আছে সেইখন ITI লৈ ৰূপান্তৰ কৰাত আপুনি পদক্ষেপ গ্ৰহণ এই সেইটোৰ ক্ষেত্ৰত আমি ডিছকাশ্যন কৰি আছোঁ মানে আমাৰ EM সকলৰ লগত তেখেতসকলৰ লগত আমাৰ চিফ মহোদয়ক আমি অনুৰোধ ৰাখিছোঁ এইটো আপগ্ৰেডেশ্যন কৰিব লাগে বুলি 4খন মেডিকেলৰ ভিতৰত আমি এখন হ'লেও আপডেট কৰি মানে 100 বেডেড বা যিটো ক্ৰাইটেৰিয়া আছে গভৰ্ণমেণ্ট প্ৰট'কলত হিচাপে মেডিকেল উন্নত কৰিব লাগে সেইটো আমি ডিমাণ্ড কৰিছোঁ মেডিকেল ডিপাৰ্টমেণ্টৰ হেল্থ ডিপাৰ্টমেণ্টৰ আমাৰ যি EM তেখেতসকলৰ লগতো আমি আলোচনা কৰিছোঁ ইয়াৰ ভিতৰত যিহেতু আমাৰ প্ৰেক্টিকেলি অলপ অসুবিধা হৈছিলে মানে ফাইল মব হৈ আছে এতিয়া চেংচনৰ অৱস্থাত আছে এপ্ৰুভ হৈছে ঘোষণা কৰিবলৈ বাকী আছে মাত্ৰ गिबियावनो रिपर्टार नोंथांमोनखौ आं नमस्कार खालामग्रोबाय दिनैनि जयनिं प्रग्रामाव फैनानै जयन खालामनायनि मेन उद्देश्यआनो जाबाय जोंनि BTCनि चिफ मानगोनां प्रमद बर' सारनि जि मोनसे बलिष्ठ पदक्षेप बलिष्ठ नेतृत्व बिथांनि जि उदार मनोभाब सम्पन्न मोनसे व्यक्तित्व दङ बेयाव आं हदायबो आकृष्ट मानोना जोङो दुलाराय बर' फरायसा आफादनि जानानै खामानि मावबोनाय समनिफ्रायनो आं बिथांखौ मोनो गरेस्वराव आं जेब्ला दुलाराय बर' फरायसा आफादनि गरेस्वर आनसलिकनि आफादगिरिमोन बिथाङा बै समनिनो आनडिभाइडेड कामरुप डिस्ट्रिक्ट दुलाराय बर' फरायसा आफादनि आफादगिरिमोन बै समनिफ्रायनो आं बिथांखौ खामानि मावनायखौ बिथांखौ नुबोनाय मोन्दों नैबायदि सरकारि माने स्किम एबा पुँजि लानानै खामानि मावनायनि जेबो खाबु नङाब्लाबो बिथाङा रायजोनि गेजेराव हाबनानै जेसेबां मोजां मोजां बाथ्रा बुङोमोन ओरैबायदि खालामबा मोजां जायो ओरैबायदि खालामबा मोजां जायो थ' बेबायदि बुंनाय खोथाफोरखौ दिनै बिथाङा जाफुंसार होनो बिथाङानो जिहेतु गादियाव जनानै दङ दा बेबायदियाव जोङो आसा खालामदों बिथाङा बेबायदि खामानिफोरखौ मोजां खामानिखौ रायजोनि मावथारगोन आरो इतिमध्ये 2 मास मोननै जानायावनो जों नुनो मोन्दों जों जेखौ असमिया रावाव अभिलाखि आसनि होननानै बुङो अभिलाखि आसनि बै अभिलाखि आसनि इतिमध्ये आं मिथिनायाव जोंनि गरेस्वर समस्तियाव बिथाङा 20 कौटि थाखानि लामा सामा फाहामनो थाखाय इतिमध्ये सेंसन होबाय होननानै आं खोनाबाय आरो बाकी फान्ड माखासेथ' इतिमध्ये रिलिज खालामगासिनो दङ होमबा बेबायदि फान्ड हरनायनि उद्देश्यआ मा जे समस्तिखौ जिकुनु प्रकारै डेभेलप खालामनो नांगौ आरो बे बुस्थुनि माने उद्देश्यआ बिथाङा लक्ष्य उद्देश्यआ दङखायनो जोंनि बे समस्तिया निश्चय माने डेभेलप जागोन आरो बेबायदियाव आं थांनाय बेलायाव एबा थांनाय BTC बिसायख'थियाव सासे उदां बिजाथिजों थानानै बाहागो लादोंमोनब्लाबो जोङो आनफर्चुनेटलि माने डिफिट जादों आरो डिफिट जादोंब्लाबो आं दिनै अनुभब खालामदों जे जोंनि बर्तमान सोलिबाय थानाय BTCनि चिफ प्रमद बर' सार आरो दानि जोंनि गरेस्वर समस्तिनि MCLA मानगोनां पबित्र बर' सारनि अधीनाव थानानै बिथांजोंनो एखेलेगे मावफानानै समस्तिनि उन्नयन खालामनो हानाय मायबा मोनसे लामा मोनगोन नामा होननानै सिन्था खालामनाय जादों मानोना जों दुलाराय बर' फरायसा आफादनि खामानि मावबोनाय समनिफ्रायनो रायजोनि मायबा मोनसे प्रेक्टिकेल मायबा मोनसे खामानि मावना होबावनो हागोन नामा बेनि मोनसे सिन्थाया जोंहाबो दङमोन आरो बेखौ जाफुंसार होनो नांगौब्ला जोङो दिनै जेनदोंब्लाबो जानगाराव थायालाबानो जाय सरकाराव दङ बिथांमोनजों थाफानानै बिथांमोननि दोलोजों थाफानानै खामानि मावनो गोसो जानायलाय बिथांमोनजों जोङो कानेक्सन खालामनानै दिनै फैदों आरो बे लेखायनो आंनि मिशन 2020नियाव उदां बिजाथि सुरेन बर' सारनि जानानै नांनाय टाइमाव जायफोर आंनि लोगोफ्रा जोंजों एक्टिभलि खामानि मावदोंमोन बिथांमोनखौ आं दिनै प्राइमारि भाबै मटामटि 100 जननि खाथि खाथि मानसि लाबोनानै जइन खालामदों आरो उननि टाइमाव जोंनि समस्तिया जिहेतु मोननै साइड जाना दङ गरेस्वर साइड गरेस्वर पार्ट आरो रङिया पार्ट होननानै बुङो पुथिमारि दैमानि सोनाबखौ जोङो रङिया पार्ट हमो नैथिंनिखौ सानजा पार्ट हमो सानजा पार्टनि आङो ओरैनो साबख' जास्ट 100नि खाथि खाथि कर्मि लाना फैदों आरो आसा लाखिदों उनाव पुथिमारिनि सोनाब पार्टिं अर्थात रङिया पार्टिं आरोबाव बेबायदिनो बुथुमनानै जोङो नैबेयाव सोलिबाय थानाय सरकारजों एबा दोलोजों थाफानानै खामानि मावलांगोन होननानै आसा लाखिदों नोंथाङा जे बुंबावैसो सिगाङाव बुंबावैसो दे बे समनि थिननायमोन आंनि माने दुलाराय बर' फरायसा आफादनि खामानि मावना थानायनि टाइमाव मावबाय थानायनि उनाव जेब्ला आङो जुलि लानायनि उनाव आं गावखौनो माने
दुलाराय बर' फरायसा आफादाव एबा सेंग्रा बायदि थानानै खामानि मावनायनि बेबायदि माने माबाखौ मटिभखौ आं नुहुराखिसै समनि थिननायाव बे टाइमाव जोंहा जिहेथु जोंनि रायजोनि गेजेराव एबा जोंनि माने ओनसोलावबो राजनिति दोलोनि माने जन्म जाबाय आरो राजनिति दोलोआसो सरकार दानानै जिहेतु रायजो खुंलाङो बेखौ नोजोर होनानै आंबो मोनसे राजनिति हान्जायाव हाबदोंमोन आरो बे जाबाय BPF आरो बेबायदि BPF दोलोआव आंबो हाबनानैनो 2015 मायथाइयाव आङो बै टाइमनि एबा बारग' माने EM महेश्वर बसुमतारी सार बिथांखौ देरहाहोथारदोंमोन जथेस्थ' माने खस्थ' खालामनानै जथेस्थ' रायजोनि गेजेराव हाबनानै बिथांनि जानानै बाथ्रा बुंनानै देरहाहोदोंमोन नाथाय उनाव आं नुबाय बिथांनि सानस्रि आरो आंनि सानस्रिजों जेबो गोरोबलाया जों जौगालु मायबा मोनसे सानस्रि जोंहा दङबा बिथाङा जौगालुनि उल्थायै मायबा जुदि सोदोब दङब्ला बे सोदोबनि माने मोनसे सानस्रि लानानैसो बिथाङा खामानि मावो जायनि थाखाय बिथांनि साननाय आरो आंनि साननाया गोरोबलायैनि थाखाय बिथांनि दोलोनिफ्राय आं ओंखारबोनानै नेक्स्ट माने सरकाराव जोंना सासे गोख्रों आरोबाव मोजां सासे माने थान्दैजों लाबोनानै जाहाथे जोंनि गरेस्वर समष्टिखौ जौगाहोनो हायो बेखौ आं लक्ष्य लाखिनानै बेबायदि दिनैनि UPPL दोलोआव हाबफैनाय जादों उन समफोराव जे नोंथांमोना जे आरो गुबुनफोर राजनायथिक खद्यथेथ' बेफोरनि खोथा जेबो सिन्था खालामजाया आरो मानोना फैयै फैयै आं गोग्गानानै बुंनांगोन एबा माने जोबोर गोजोननानै बुंनांगोन दि आङो सिगांनिफ्रायनो दुलाराय बर' फरायसा आफादनि अर्थात छात्र अबस्थानिफ्राय मावबोनाय समनि जायफोर जोंनि मावथि फारिया जायफोर नेता कर्मि दङ बिथांमोनखौ आं दिनै नैबेयाव UPPL दोलोआव जग होनानै आरोबाव फिन खेबसे लोगो मोनफिननाय मोन्दों आरो जोबोर गोजोननाय मोन्दों बिथांमोनजों ज'यै खामानि मावनायाव मोजां जागोन आं पार्टियाव जेब्ला समनि थिननायाव थांदोंमोन बै टाइमाव पार्टियाव थांनायाव खिन्थु आं आंनि लोगोफोरखौ बेबायदि गोजाम लोगोफोरखौ मोनाखैमोन बेबायदियावबो आंहा हयथ' गोरोबनायाव एसे माने गोब्राब जादोंमोन नाथाय दिनै फैनानै आं जथेस्थ' गोजोननाय मोन्दों मानोना आं आंनि पुराना लोगोफोरखौ लोगो मोन्दों आरो आसा लाखिदों जों ज' थालायलायनानै बेबायदि खामानि मावलांनो हागोन प्रथमे स्वागतम जनाइছোঁ আজি আমাৰ 57 নং ৰঙিয়া বিধানসভা সমষ্টিৰ যি মুখ্য কাৰ্যালয় অনুষ্ঠান আৰু সেই কাৰ্যালয় উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি আমাৰ বিভিন্ন দল সংগঠনৰ পৰা আমাৰ মাজত আহিব পৰা যি ব্যক্তি তেওঁলোকে যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে তেওঁলোকক আমি প্ৰথমে আমাৰ UPPL দলৰ তৰফৰ পৰা আমি আন্তৰিক অভিনন্দন যাচিছোঁ আৰু তেওঁলোকক আমি উষ্ম আদৰণি জনাইছোঁ আমি আশা ৰাখিছোঁ আমাৰ যি UPPL দলে আমাৰ BJP দলৰ লগত আমি যি তেওঁলোকক আমাৰ তৰফৰ ফালৰ পৰা যি আমি তেওঁলোকক সহযোগিতা কৰিবৰ কাৰণে আগবাঢ়ি গৈছোঁ আমি সম্পূৰ্ণৰূপে আশা ৰাখিছোঁ আমি তেওঁলোকক আমাৰ UPPL দলৰ তৰফৰ পৰা যিমানখিনি মানে তেওঁলোকক প্ৰয়োজন হয় সেইমতে আমি তেওঁলোকক সহায় সহযোগিতা আগবঢ়াব পাৰিম আৰু আমি UPPL দলৰ ধৰ্ম নীতি যি আদৰ্শ সেইবোৰ আমাৰ মাজত অটুট ৰাখি তেওঁলোকক বিধানসভা সমষ্টিত মাননীয় ভৱেশ কলিতা ডাঙৰীয়াক আমি বিপুল ভোটত জয় কৰাব পাৰিম বুলি আমি আশা ৰাখিছোঁ আৰু আমাৰ যি UPPLৰ যিমানখিনি ভোটাৰ আছে এই যিমান আমাৰ UPPL দলৰ ভোটাৰ শ্ৰেণী তেওঁলোকক সম্পূৰ্ণৰূপে দিব পাৰিম বুলি আমি আশা ৰাখিছোঁ